Hi guys, welcome to my YouTube channel. মই আহিছোঁ ঘৰৰ পিছফালৰ বাৰীখনলৈ। ভাবিলোঁ তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। মই চাবলৈ আহিছিলোঁ আমাৰ গাহৰিকেইটা। পিছে আজি বতৰটোহে বেছি বেয়া। এইখিনি আকৌ ৰ'দটো দেখাই নাই। পিছে এইটো বতৰত লেপৰ তলত সোমাই মোবাইল টিপি থকাটো মজাটোৱে বেলেগ। কিন্তু মোবাইল টিপি থাকিলেতো নহ'ব, সেয়েহে ওলাই আহিলোঁ পিছফালে, ভিডিঅ'টোকে বনাওঁ বুলি। কিন্তু মোৰ আকৌ জিম যাব হৈ গ'ল, সেয়েহে মই যাওঁ ঘৰলৈ। ৰ'ব একেবাৰে মই জিমলৈ ওলাই ভিডিঅ' বনাব। A few minutes later. তো ফ্ৰেণ্ডছ মোৰ জিমলৈ ওলাই হৈ গ'ল, এতিয়া গৈ আছোঁ জিমলৈ। তো গাইজ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাই জনাব। যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিব। ৰ'ব একেবাৰে জিমৰ তলত গৈ ভিডিঅ' বনাম। তো গাইজ আহি পানি জিমৰ তলত পাই গ'লোহি। পিছে আমিহে পালোহি, শৰ্মা এতিয়াও পোৱাহি নাই, তালৈ ৰৈ থাকোঁতে দেৰিয়ে হ'ল। অৱশেষত হাঁহি সিও পালেহি দিয়ক। গাইজ এতিয়া ৰৈ থাকিতো লাভ নাই, ডাইৰেক্ট যাওঁ জিমৰ ওপৰলৈ। তো গাইজ জিমত সোমালোঁ, এতিয়া ডাইৰেক্ট কাপোৰকেইটা সলাই লওঁ। তো গাইজ এতিয়া কাপোৰ সলাই হ'ল, এতিয়া পানীটো নিচৰ জেগাত নিজৰ মুখখনকে গ্লাছত চাই ৱাৰ্ম আপ আৰম্ভ কৰোঁগৈ। ৱাৰ্ম আপটো শেষ কৰি লওঁ। A few moments later. তো গাইজ ডাইৰেক্ট আহিলোঁ এই মেচিনটো মাৰিবলৈ, আজি প্ৰথমে এইটোকে মাৰোঁ বুলি ভাবিলোঁ। শৰ্মাই লগাই আছে, তাকে বোলো শৰ্মা তুমি প্ৰথমে মাৰা, মই পিছতহে মাৰিম। তাৰ মাৰি হৈ গ'ল, এতিয়া বোলো মই মাৰোঁগৈ। সেইটো মাৰিলোঁ, পিছে মই ইমান স্পীড মৰা নাই দিয়ক, ভিডিঅ'টো ফাষ্ট কৰি দিছোঁ। গাইজ এইটো মেচিন মাৰি হ'ল, অকণমান ৰেষ্ট লৈ লৈছোঁ, তাৰপিছত আকৌ আহিলোঁ টিয়কখন চাবলৈ। তাৰপিছত টিয়কখন চাই পিনি আকৌ এইটো মেচিন মাৰিবলৈ আহিলোঁ। শৰ্মাই আকৌ এইটো মেচিন মাৰিবলৈ আহি পানি চোল্ডাৰ দেখাই ফুৰিছেহি। তাক প্ৰথমে মাৰিবলৈ দি মই অলপ মোবাইলটোকে চালোঁ। পিছে মই আৰু 3টামান মাৰিলোঁ, কিন্তু আজি শৰ্মাই এইটোহে ভিডিঅ' কৰিলে অকল। তো গাইজ ৰ'ব মেচিন এই দুটা আছে, এই দুটা মৰাৰ পিছত ডাইৰেক্ট কেবুলত লগ পাম। A few minutes later. তো গাইজ পানী খাই মেলি বোলো কেবুল মাৰোঁগৈ, কিন্তু কেবুলত জেগাই নাই। তো সেয়েহে অলপ বহিবলৈ আহিলোঁ, বহি মোবাইলটোকে চালোঁ অলপ। পিছে কেবুলত তেওঁলোকৰ মাৰি হৈ গ'ল, এতিয়া আমি মাৰোঁগৈ। মই কেমেৰা ধৰি দিলোঁ আৰু শৰ্মাক একডাল লগাবলৈ ক'লোঁ। শৰ্মাই লগোৱাৰ পিছত আকৌ মাৰিবলৈ আৰম্ভ কৰিলোঁ। পিছে লগাই হৈ গ'ল দিয়ক, এতিয়া মাৰিবহে লাগে। পিছে কেবুলত ফাৰ্ষ্টে মই মাৰিলোঁ দিয়ক। ই আকৌ ভিডিঅ' কৰি থকা সময়তে নাচিবলৈ আহিলে। পিছে গাইজ আপোনালোকে নাভাবিব কেবুলত অকল মই এইটোৱে মাৰিলোঁ বুলি, বহুত মাৰিলোঁ, কিন্তু গোটেইবোৰ ভিডিঅ' কৰা নাই আৰু। লাষ্টত এইটোৱে মাৰিলোঁ, শৰ্মাক ক'লোঁ বোলো এইটোকে ভিডিঅ' এটা বনোৱা। ডাইৰেক্ট ৱৰ্কআউট খতম কৰি পানী অকণমান ভৰাই পিনি ডাইৰেক্ট দোকান এখনলৈ গ'লোঁ। লগতো বোলে কিবা বজাৰ কৰিবলৈ আছে, সি বজাৰ কৰি আছে, কিন্তু আমি দুটা বহিহে আছোঁ। পিছে অলপ দেৰি বহাৰ পিছত তাৰো বজাৰ কৰি হৈ গ'ল, এতিয়া দোকানৰ পৰা ওলাই আহিলোঁ। দোকানৰ পৰা ওলাই গৈ এতিয়া অলপ লেকচাৰ মাৰিম। পিছে বেছি দেৰি লেকচাৰ মাৰা নাই দিয়ক, ঘৰলৈ যাবলৈ দেৰি হ'লে মায়ে আকৌ বেছিহে গালি পাৰিব। ৰ'ব বায়ে আকৌ যাওঁতে ম'ম' লৈ যাবলৈ কৈছিলে, সেয়েহে আহিলোঁ ৰেষ্টুৰেণ্ট এখন। ইয়াত ম'ম' পেকিং কৰিবলৈ দি আমি অকণমান লেকচাৰ মাৰিলোঁ ইয়াত। পিছে ম'ম' বনাই হৈ গ'ল, এতিয়া পেকিং লৈ পিনি ডাইৰেক্ট যাওঁ ঘৰলৈ। শৰ্মাও নিজৰ ঘৰলৈ গ'ল, আমিও আহিলোঁ নিজৰ ঘৰৰ ফালে। পিছে গাইজ আজিলৈ ভিডিঅ'টো ইমানে, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ বাই।